হেল্ল' এভৰিৱান, বাহিৰত নেৰানেপেৰা বৰষুণ। ঠাণ্ডা ঠাণ্ডা লগা বতৰত কিবা এটা জ্বলা জালুকীয়া খাই ভাল লাগে নহয়নে? সেই বুলিয়েই জুইত মাংস ৰান্ধি খাওঁ বুলি ভাবিলোঁ। যিহেতু মাংস ৰন্ধা ঠাইখিনিত কাৰেণ্টৰ ব্যৱস্থা নাছিলে, মম জ্বলায়ে ৰান্ধিবলৈ আৰম্ভ কৰিলোঁ। বনাই থাকোঁতে এটা কথা খুব মনত পৰিলে। কি জানেনে? আগতে মাহঁতে কাৰেণ্টৰ ব্যৱস্থা নাথাকোঁতে এইদৰে চাকি লেম্প জ্বলাই লৈ পেলাই এইদৰে খাদ্য ৰান্ধি আমাক খুৱাইছিলে নহয়নে? কিমান যে কষ্টকৰ জীৱন আছিল সেই তেতিয়া। আপোনালোকে বাৰু জুইত ৰন্ধা মাংস খাই ভাল পায়নে? কমেণ্ট কৰি জনাবচোন। মই আকৌ বৰ ভাল